ব'লা ঘৰৰ বিয়াখনৰ পাৰ্ট 2টো দেখুৱাওঁ পাৰ্ট 1ত আমি দেখুৱালৈ কেনেকৈ আমি গোটেই উৎপতীয়া বিয়াখন আমি কেনেকৈ আৰম্ভ কৰিছিলোঁ আৰু এয়া পাৰ্ট 2 কইনা ট্ৰলি বেগ ৰেডি কৰা হৈছে আৰু এই বেগতে কইনা লৈ যাব নিজৰ গোটেই ইম্পৰ্টেণ্ট বস্তুখিনি যিহেতু কইনাই যাওঁতে নতুন বস্তু লৈ যায় গোটেইবোৰ গতিকে নতুন বস্তুবোৰ ইয়াতে ভৰাই লৈ যাব আৰু এই বেগটো লৈ যোৱাৰো নিয়ম আছে বিয়াৰ প্ৰতিটো নিয়মেই কিবা ইম'চনেল কৰি দিয়ে কইনা যাবগৈ এখন নতুন ঘৰলৈ গোটেই নতুন বস্তুবোৰ পেক কৰিছে এতিয়া গোটেই ট্ৰলিখন বান্ধি লৈ এখন নতুন ঘৰত নতুন জীৱন আৰম্ভ কৰিব গতিকে এনেকৈ নিয়ম চিয়ম কৰি ট্ৰলিটো ৰেডি কৰা হ'ল তাৰপাছত সেইদিনা গধূলিলৈ আছিলে মেহেন্দি কিন্তু কইনাৰ সেইদিনা স্মাৰ্ট ডিচিজন এটা হ'ল যে কইনাই ৰাতিপুৱাই মানে আগবেলাই মেহেন্দি আৰ্টিষ্ট মাতি মেহেন্দি লগাই লৈছে একেবাৰে ঠাণ্ডা পৰিৱেশত ধুনীয়াকৈ মেহেন্দিখিনি লগাবও পাৰিছে আৰু খুব শান্তিমতে মেহেন্দি আৰ্টিষ্টজনে লগাইছে নহ'লে আমাৰ উৎপতীয়াকেইটাৰ লগত মেহেন্দি লগালে কইনাৰ মেহেন্দি কি হয় ঠিকনা নাই কিন্তু গধূলিলৈ আমাৰ মেহেন্দি আছিলে আমি গোটেইবোৰে মেহেন্দি লগাইছোঁ কিন্তু আমি আকৌ গোটেই হাতখনত লগাই থাকিবলৈ ধৈৰ্য নাই অকণমান মেহেন্দি লগাইছোঁ কিন্তু আমি গোটেইবোৰে মেহেন্দি লগাইছোঁ ইমান ভাল লাগিছিলে সেইদিনা গোটেই সৰু ডাঙৰ আমি গোটেইবোৰে মেহেন্দি লগাইছোঁ মেহেন্দিৰ গোন্ধটো ভাল নাপাওঁ কাৰণে বহুত বছৰ লগোৱাই নাছিলোঁ কিন্তু এইবাৰ লগাই বেলেগ ভাল লাগিছে মেহেন্দিৰ গোন্ধটোও যেন ভাল লাগিছে এইবাৰ সেইদিনা দুপৰীয়া বাবিহঁতৰ ছাদত শ্ৰাদ্ধ হ'ল সকলোৰে নিয়মত শ্ৰাদ্ধ নাথাকে কিন্তু বামুণীয়া বিয়াৰ নিয়মত শ্ৰাদ্ধ থাকে এই নিয়মত দৰা কইনাৰ মংগলৰ কাৰণে পূৰ্বপুৰুষৰ পৰাও আশীৰ্বাদ লোৱা হয় শ্ৰাদ্ধত বেছিভাগ কাম কইনাৰ নাথাকে কইনাৰ দেউতাকৰে থাকে কিন্তু মাজতে পূৰ্বপুৰুষসকলৰ পৰা কইনাই আহি এবাৰ সেৱা লৈ গ'ল এইটো ৰুমত গোটেই মেকআপ চলি আছে কাৰণ গধূলি কইনাৰ স্পেচিয়েল ফটোশ্বুট আছে আৰু আমিও তালৈ যাম মানে ককটেল পাৰ্টি য'ত হৈছিলে তাতে দৰা ঘৰৰ মেহেন্দি চলি আছে আৰু তাৰ কাৰণে কইনাৰ ভনীয়েকে কইনাক ৰেডি কৰি আছে তাত হ'ব ধুনীয়াকৈ গধূলি ফটোশ্বুট আৰু গধূলি আমি গোটেইবোৰ যাব ওলালোঁ তালৈ তাত গৈয়ে কইনাই দৰাঘৰীয়া মানুহৰ লগত কথা পতাত লাগিল কাৰণ তেওঁলোকেও তাত মেহেন্দি আছিল আৰু কইনাই নিজৰ মেহেন্দি দেখালে কথা পতাত ব্যস্ত হৈ গ'ল মেহেন্দি লগাই মেলি মোৰ বম ভোক লাগিছিলে চ' তাতে প্ৰথমতে ফুড কাউণ্টাৰ ক'ত আছে চালোঁ আৰু খোৱাত ব্যস্ত হৈ গ'লোঁ মেহেন্দি শুকাইছিলে গতিকে হাতেৰে খাবলৈ একো প্ৰব্লেম হোৱা নাই ইফালে চাইছোঁ চবেই খোৱাত লাগিছে মানে কইনাই খাইছেনে নাই সুধিবলৈ কাৰো টাইম নাই সেইদিনা সঁচাকৈয়ে খানাটো ইমান টেষ্টি আছিলে নে বহুত ভোক লগা কাৰণে ইমান টেষ্টি পালোঁ নাজানো কিন্তু বম টেষ্টি আছিলে ফুচকাৰ পৰা চাটৰ পৰা গোটেইখিনি খাই মেলি উঠি দেখিলোঁ কইনাৰ ফটোশ্বুট চলি আছে ফটোগ্ৰাফাৰে ধুনীয়াকৈ প'জ দেখুৱাই আছে আৰু কইনাই সেইমতে প'জ দি গৈছে ফটোগ্ৰাফাৰৰ প'জবোৰ কইনাতকৈ বেছি ধুনীয়া আছিলে আৰু ফটোশ্বুট দৰা কইনাৰ একেলগে হ'ল আৰু দৰাই মেহেন্দি লগাইছিলে ইমান কিউট লাগে নহয় দুটাই একেলগে দৰাই অকণমানিকৈ মেহেন্দি লগাইছে কিন্তু কি মৰম লাগিছে দৰা কইনাকহে কিয় সেইদিনাতো আমাকো মৰম লাগিছে চ' আমিও অলপমান ফটো চটো উঠিলোঁ ভিডিঅ'জ বনালোঁ তাৰপিছত আমি ঘৰলৈ গ'লোঁ মেহেন্দিৰ দিনা ল'ৰাকেইটাও সাৰি চাব পৰা নাই গোটেইকেইটাৰ হাতত বাবিয়ে লিখিলে #তন্দ্ৰিকা মানে কস্তুৰিকা আৰু তন্ময় গতিকে #তন্দ্ৰিকা হাউ কিউট এনেকৈ পাৰ হ'লে সেইদিনা মেহেন্দিৰ দিনটো আৰু ৰাতিলৈ সকলোৰে ভাগৰ লাগিল পিছদিনা আছিলে জোৰোণ আমি চবেই গুৰিয়াৰ ওচৰত মেকআপ কৰিবলৈ গৈছিলোঁ কাৰণ কইনাৰ ভনীয়েকে বৰ ধুনীয়া মেকআপ কৰে আৰু আমাৰ চবৰে মেকআপ কৰোঁতে তাইৰ মেকআপে দেৰি হৈ যায় তো ধুনীয়াকৈ ৰেডি হৈ মেলি আমি জোৰোণৰ কাৰণে ওলালোঁ জোৰোণৰ লোকেশ্যনলৈ গ'লোঁ আৰু গৈ দেখিছোঁ যে কইনাই একদম ষ্ট্ৰেছত আছে কাৰণ জোৰোণৰ এণ্ট্ৰিটো কি হ'ব কইনাই একো পাত্তা পোৱা নাই তাৰপিছত আমি ফটোগ্ৰাফাৰৰ ডিছকাছ কৰি এণ্ট্ৰিটো আমি ডিচাইড কৰিলোঁ আৰু বহুতকেইটা টেক লোৱাৰ পিছত ফাইনেলি এটা কইনাৰ এণ্ট্ৰি ডিচাইড হ'ল আৰু ফাইনেলি জোৰোণ এণ্ট্ৰিৰ ভিডিঅ'টো কমপ্লিট হ'ল এয়া জোৰোণ দিবলৈ আহিছে দৰা ঘৰৰ মানুহ আমাৰ অসমীয়া কিন্তু নিয়মবোৰ বৰ ভাল লাগে হয়নে আগদিনা যেতিয়া জোৰোণ দিবলৈ আহে জোৰোণ দিয়াৰ পাছত কিবা শৰাই আদান প্ৰদানো হয় নহয় দুয়ো ঘৰৰ মাজত দৰা আৰু কইনা ঘৰৰ মাজত মানে আমাৰ অসমীয়া বিয়া কেতিয়াও দৰা আৰু কইনাৰ মাজত নহয় দুটা পৰিয়ালৰ মাজত হয় গোটেই নিয়ম নীতিবোৰ কৰাৰ পাছত দৰা ঘৰৰ মানুহক আদৰি অনা হ'ল এয়া কইনা জোৰোণৰ কাৰণে আহি মণ্ডপত প্ৰথমে সেৱা জনাই ধুনীয়াকৈ আসনত বহিছে আৰু দৰাৰ মাকে প্ৰথমতে এডাল হাতত সূতা বান্ধি দিছে এইডাল চাগৈ নজৰৰ কাৰণে হয় মই ভালকৈ নাজানো তাৰপিছত আৰম্ভ হ'ল জোৰোণ দিয়া নিয়ম কইনাৰ মূৰত তেল দিলে সেন্দুৰেৰে কপালত ফুট দিলে শিৰত সেন্দুৰ দিলে তাৰপিছত আঙুঠি পিন্ধালে আৰু তাৰপিছত পিন্ধালে এফালৰ পৰা গোটেই গহনা পাতি আজিৰে পৰা বাবি ছোৱালীৰ পৰা বোৱাৰী হ'ল ভিতৰত চলি আছিলে খোৱাৰ যা যোগাৰ পিঠাইৰ পৰা মিঠাইলৈকে আৰু এয়া চা কইনাৰ ভায়েক এক্সাইটেড যিমানে নাথাকক কিয় বিয়াত কইনাৰ ভায়েককেইটাৰ অৱস্থা এনেকুৱাই হয় এফালে মানুহে খাই আছে আৰু এফালে কইনাৰ জোৰোণৰ নিয়ম চলি আছে মই ৰৈ আছিলোঁ কইনাৰ মিঠাইটোৰ কাৰণেহে এই যে দৰাঘৰীয়ে যে মিঠাই আনে য'ৰ পৰা চবকে অকণমান ভাগ দিয়া হয় জোৰোণ শেষ হোৱাৰ পাছত জোৰোণত অহা বস্তুখিনি চাবৰ কাৰণে আমি চবেই এক্সাইটেড ভিতৰলৈ বস্তুবোৰ লৈ গ'লোঁ আৰু এফালৰ পৰা খুলি চালোঁ ফাইনেলি দৰাঘৰীয়া মানুহ যোৱাৰ পাছত আমি খাবলৈ ল'লোঁ আৰু ইমান ভোক লাগিছিলে আৰু খানা বম টেষ্টি হৈছিলে দেখিছে কি ইণ্টেন্স ডিছকাশ্যন বহিছে কিহৰ ওপৰত হ'ব পাৰে বাৰু জোৰোণ যোৱাৰ পাছত আমি কইনাঘৰীয়ে যদি অকণমান গচিপ নকৰোঁ তেতিয়াহ'লে কিহৰ কইনাঘৰীয়া ৰাতি ঘৰলৈ গৈ আকৌ আমাৰ ছেইম উৎপাত কিন্তু সেইদিনা আৰু অকণমান বেলেগ আছিলে কাৰণ সেইদিনা এজনীৰ বাৰ্থডে আছিলে ৰাতি 12টা বজাত কেক অৰ্ডাৰ কৰা হ'ল কেক কাটালোঁ
আৰু তাৰপিছত আমাৰ উৎপাত চাওক চবেই কি চাই আছে জানেনে ডেণ্টিষ্টে একফালৰ পৰা চবৰে দাঁতবোৰ চেকআপ কৰি গৈছে মানে আমাৰ বাবি ডেণ্টিষ্ট আগতে কৈছোঁ নে নাই জানো বাবিৰ লগৰ কেইজনী মানুহ আহিছে ডেণ্টিষ্ট চ' আমাৰ চবৰে দাঁতবোৰ চেক কৰি গৈছে আৰু মোৰ দাঁতো চেক কৰিছে আৰু বোলে মোৰ দুটা দাঁত সৰুৱাবই লাগিব গোটেই বিয়াখনৰ মোৰ চবতকৈ ডাঙৰ ট্ৰেজেডিটো আছিলে যে জোৰোণৰ পৰা মই মেহেন্দিৰ পৰা একেবাৰে ৰিচেপশ্যনলৈকে গোটেই যোগাৰ কৰিছিলোঁ কিন্তু মেইন বিয়াখনৰ কাপোৰৰ যোগাৰ কৰিবলৈ পাহৰিলোঁ গতিকে সেইটো মই কেনেকৈ মেনেজ কৰিলোঁ দেখাম নেক্সট ভিডিঅ'ত গতিকে লগ পাম পাৰ্ট 3 আজিলৈ ইমানে বাই বাই